আজি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আগন্তুক হ'বলগীয়া এছাম টেটৰ ছ'চিয়েল সায়েন্সৰ বাবে কিছু ইম্পৰ্টেণ্ট কুৱেশ্যনছ এনসাৰ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলো। আজিৰ প্ৰথম প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হৈছে 2906 কিলোমিটাৰ। নেক্সট হ'ল ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম কি? ইয়াৰ উত্তৰ হৈছে লহিত্ৰ। তৃতীয় প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰ নৈৰ উৎস ক'ত? ইয়াৰ উত্তৰ হৈছে কৈলাশ পৰ্বতৰ ওচৰৰ তামচুক খাম্বালা চুৰটেনৰ চেমায়ুংডুং হিমবাহ। নেক্সট প্ৰশ্ন হ'ল অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নৈ কি নামে জনা যায়? ইয়াৰ উত্তৰ হৈছে চিয়াং। পিছৰ প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰ কোন দিশত হিমালয় পৰ্বতমালা অৱস্থিত? ইয়াৰ উত্তৰ হৈছে দক্ষিণ দিশত। ব্ৰহ্মপুত্ৰ নৈৰ কোন দিশত তিব্বত মালভূমি অৱস্থিত? ইয়াৰ উত্তৰ হৈছে উত্তৰ দিশত। নেক্সট প্ৰশ্ন হৈছে হিমালয় পৰ্বতমালাৰ ওচৰত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথৰ কি আকৃতিৰে বয়? ইয়াৰ উত্তৰ হৈছে ভি আকৃতি। নেক্সট প্ৰশ্ন হৈছে অসমত ব্ৰহ্মপুত্ৰ নৈখনিৰ গতিপথৰ দূৰত্ব কিমান? ইয়াৰ উত্তৰ হৈছে 640 কিলোমিটাৰ। পিছৰ প্ৰশ্ন হ'ল পাছিঘাটৰ পৰা কি নামেৰে ব্ৰহ্মপুত্ৰ নৈখন বৈছে? ইয়াৰ উত্তৰ হৈছে দিহং। পিছৰ প্ৰশ্ন হ'ল ব্ৰহ্মপুত্ৰই কি নামেৰে শদিয়াত প্ৰৱেশ কৰিছে? ইয়াৰ উত্তৰ হৈছে দিবং আৰু লোহিত। নেক্সট প্ৰশ্ন হৈছে কান্দুলিমাৰী, শিয়ালমাৰী, ভাঙনমাৰী, আলুপতি কি হয়? ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰৰ স্থায়ী চৰ। নেক্সট প্ৰশ্ন হৈছে মাজুলী ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰৰ খেৰকটীয়া সুঁতি আৰু দক্ষিণৰ মূল সুঁতিৰ মাজত অৱস্থিত। পিছৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত স্থলচৰ আৰু জলচৰ প্ৰাণীৰ আৱাসভূমিৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কাজিৰঙা, ডিব্ৰু-চৈখোৱা আৰু লাওখোৱা। পিছৰ প্ৰশ্ন হৈছে অসমত কিমান চনত বৰ ভূমিকম্প হৈছিল? ইয়াৰ উত্তৰ হৈছে 1950 চনত। নেক্সট প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ উপনৈ কেইখন আছে? ইয়াৰ উত্তৰ হৈছে 90খন। পিছৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা সুঁতি দুটাৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বুঢ়ীউটি আৰু খেৰকটীয়া সুঁতি। পিছৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নৈ ধুবুৰী জিলাৰ পিছত ক'ত সোমাইছে? ইয়াৰ উত্তৰ হৈছে বাংলাদেশত সোমাইছে। নেক্সট প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নৈয়ে কি নাম লৈ বাংলাদেশত প্ৰৱেশ কৰিছে? ইয়াৰ উত্তৰ হৈছে গংগাৰ লগত লগ হৈ পদ্মা নামেৰে বৈ। নেক্সট প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নৈয়ে মোহনা অংশত গেটবোৰ জমা হৈ সৃষ্টি কৰা বদ্বীপৰ আকৃতি কেনেকুৱা? ইয়াৰ উত্তৰ হৈছে ত্ৰিভুজ আকৃতি। নেক্সট প্ৰশ্ন হৈছে মেংগ্ৰোভ কি হয়? ইয়াৰ উত্তৰ হৈছে বদ্বীপ অঞ্চলত হোৱা এবিধ উদ্ভিদ। পিছৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত কোন ঠাইত নদীবন্দৰ স্থাপন কৰিছে? ইয়াৰ উত্তৰ হৈছে পাণ্ডু আৰু ধুবুৰীত। নেক্সট প্ৰশ্ন হৈছে গেট পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ ভূমিকা আছেনে? ইয়াৰ উত্তৰ হৈছে আছে। পিছৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নৈত কি পানী পোৱা যায়? ইয়াৰ উত্তৰ হৈছে শিহু, কাছ আৰু উদ। বৰাক নৈৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হৈছে প্ৰায় 900 কিলোমিটাৰ দৈৰ্ঘ্য। লাষ্ট প্ৰশ্ন হৈছে বৰাক নৈৰ কিমানখন উপনৈ অসমত আছে? ইয়াৰ উত্তৰ হৈছে 27খন।